দেশবাসী গৌৰৱান্বিত সংকেতক লৈ ভঙা হাতেৰে আজুৰিলে ৰূপৰ পদক। কমনৱেলথ গেমছত ভাৰতে সংকেতৰ হাতেৰে পদকৰ খাতা খুলিলে। স্নেচ আৰু ক্লিন এণ্ড জাৰ্ক ৰাউণ্ডৰ শেষত সংকেতে মুঠ 248 কিলোগ্ৰাম ভাৰ উত্তোলন কৰিছিল। দ্বিতীয় ৰাউণ্ডৰ শেষৰ দুটা ৰাউণ্ডত সংকেত আঘাতপ্ৰাপ্ত হৈছিল। লগে লগে সংকেতৰ চিকিৎসাও আৰম্ভ কৰিছিল চিকিৎসকে। সংকেতৰ বাওঁ হাতখন ভাঙিছিল, কিন্তু তাৰ পাছতো ভঙা হাতেৰে ভাৰতলৈ কঢ়িয়ালে গৌৰৱ। কেৱল ভাৰতেই নহয়, এতিয়া তেওঁৰ বাবে শুভেচ্ছা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাও আহিছে। সংকেত এটা অতি সাধাৰণ নিম্ন মধ্যবিত্ত পৰিয়ালৰ। কোলহাপুৰৰ শিৱাজী বিশ্ববিদ্যালয়ৰ ইতিহাসৰ ছাত্ৰ হোৱাৰ লগতে 21 বছৰীয়া সংকেতে কোলহাপুৰৰ শিৱাজী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস অধ্যয়ন কৰিছিল। তেওঁ 2020 চনত খেলো ইণ্ডিয়া ইউথ গেমছ আৰু খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত চেম্পিয়ন আছিল।